হাই ফ্ৰেণ্ড, আজি আমি এক বিশেষ অভিযানত আহিছোঁ। যেহেতু চামগুৰিত যেহেতু বন্যহস্তীৰ বহুত সন্ত্ৰাস কৰি থকা হৈছে, যাৰ বাবে বন্যহস্তীৰ মুক্ত বিচৰণ আমি দেখুৱাবলৈ আহিছোঁ। যিহেতু মই বৰ্তমান একেবাৰে জুইৰ ওচৰত আছোঁ। জুই জ্বলাই থৈছে ৰাইজে, জুইৰ ওচৰত আছোঁ। আৰু মই আপোনালোকক দেখুৱাম আজি যিসমূহ ইয়াত ৬-৭টাকৈ বন্যহস্তী আছে, মই দেখুৱাম মুক্ত বিচৰণ কৰি থকা। এইটো হৈছে ৰাইজে নিৰ্মাণ কৰা টঙি ঘৰ। যিহেতু এই টঙি ঘৰত থাকি হাতী পহৰা দিয়ে ৰাইজে। এইটো হৈছে টঙি ঘৰ, ইফালেদি উঠিব পাৰে টঙি ঘৰৰ ওপৰলৈ। দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু দেখুৱাই আছোঁ। যিহেতু টৰ্চ লৈ আছোঁ, এয়া টৰ্চ লৈ আমি গৈ আছোঁ। হাতী আচলতে আপোনালোকক দেখুৱাবৰ বাবে গৈ আছোঁ নিশা। আচলতে মই টৰ্চটো মাৰি দেখুৱাই দিছোঁ। এই যিখন পথাৰ আছে, এই পথাৰখনতে হাতীয়ে মুক্ত বিচৰণ কৰি আছে। বহুকেইটা হাতী আছে, মই হাতী দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক JB এণ্টাৰটেইনমেণ্ট চেনেল।